হেল্ল' গাইছ, ৱেলকাম বেক টু মাই আনাদাৰ নিউ ব্লগ। আৰু আজি এতিয়া ভিডিঅ'টো হ'বলৈ গৈ আছে ককা আৰু মিষ্টাৰ ৰাজাৰ ওপৰত। আগৰ ভিডিঅ'টোত বহুত ধুনীয়া ভিউজ আহিছিলে, সেইটো কাৰণে আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আছোঁ মই পথাৰত, বহুত ধুনীয়া এটা জেগাত। আৰু ৰাতিপুৱা আহি পেলাই ভাল লাগে, সেইটো কাৰণে আজি পথাৰতে আছোঁ, মানে খোজকাঢ়িব আহিছোঁ মানে। আৰু আজি ককাই ক'ব কেনেকুৱা লাগিছে মিষ্টাৰ ৰাজা আহিছে কাৰণে। ককা কৈ দিয়াচোন কেনেকুৱা লাগিছে আজি মিষ্টাৰ ৰাজা আহিব। বিৰাট আনন্দ পাইছোঁ। আৰু গাইজ ফাইনেলি এতিয়া আহি পাই গ'ল মিষ্টাৰ ৰাজা আৰু ভায়েল ককাৰ একেলগে আজি। বহুত ভাল লাগিছে দেখি। মিষ্টাৰ ৰাজা আপোনাক ভাইৰেল কৰিলে, কোনোবাই ভাইৰেল কৰিলে, কিমান টকা দিয়ে, কিমান পইচা দিয়ে? মই কওঁ এই মই ধনৰ কাৰণে মৰিছো, খটা নাই। মই খাটিছো পূজা মাতা ৰাইজৰ কাৰণে, পৰ্দাৰ কাৰণে খাটিছো। জয়াই হওক, দুৰ্নীতি দূৰ কৰিম, জন্ম হৈছো। জয়াই হওক, টকাত খেলিম কিয়? আৰু গাইজ ককাই হেনো কৰোণাক বিয়া পাতি বাঁহ তলত কোনোবা এটা জেগাত বান্ধি থৈছে। আৰু বহুত খাতৰা হয় ভায়েল ককা, আমাৰ গোবিন্দ ককা। কি কৰে?